জি মই অসমীয়া বিষয়টোৰ ওপৰত কেইটামান কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীবিলাকৰ এটা সমস্যা আছে যে তেওঁলোকে যিমানবোৰ ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰা দেখা যায় দুখৰ বিষয় হ'ল যে তেওঁলোকৰ অধিক সংখ্যকে অসমীয়া বিষয়টোতে ফেইল কৰে। তেওঁলোকে হয়তো অসমীয়া বিষয়টোত নিজৰ মাতৃভাষা বুলি গুৰুত্ব নিদিয়ে নে আন কিবা নাজানো, কিন্তু অসমীয়াত অধিক সংখ্যক ছাত্ৰ ছাত্ৰীকে ফেল কৰা দেখা যায়। তেওঁলোকে অসমীয়াৰ ডাঙৰ ডাঙৰ প্ৰশ্নবিলাকৰ ক্ষেত্ৰত লোড বা বোজা মনে কৰে। আজি মই এই ক্লাছত 2024 বৰ্ষৰ যিটো মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ কাৰণে মই কিছুমান ডাঙৰ কোশ্চিনৰ লিমিটেড কিছু সিলেকশ্যন দিব বিচাৰিছোঁ। আশা কৰিছোঁ যদি ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নবিলাক বা ৰচনাবিলাক মনোযোগেৰে চায় বা পঢ়ে 99% চান্স আছে কমন হ'বই। মই হয়তো বিগত দিনত যিমানবোৰ দিছোঁ সেই অভিজ্ঞতাৰ ভিত্তিত কৈছোঁ যে এইবাৰ আজিৰ ক্লাছত মই তোমালোকক জাষ্ট কেইটামান ৰচনাৰ বিষয়ে ক'ম। অসমীয়া জাষ্ট মই 3টা ৰচনাৰ বিষয়ে ক'ম। নাম্বাৰ 1 চন্দ্ৰযান 3, নাম্বাৰ 2 প্ৰিয় সাহিত্যিক, আৰু 3 নম্বৰ যিটো হ'ব বিজ্ঞানৰ অৱদান। যদি তোমালোকে এই 3টা এছে ফ'ল' কৰা মোৰ দৃঢ় বিশ্বাস আৰু তোমালোকক মই পূৰ্ণ আশ্বাস দিছোঁ এটা এছে হ'লেও কমন পৰিবই। গতিকে তোমালোকে এছেকেইটা সংগ্ৰহ কৰা আৰু পঢ়া, আৰু যদি তোমালোকৰ উত্তৰটোও লাগে মই জাষ্ট সিলেকশ্যনটো দিছোঁ এই ভিডিঅ'ত। যদি তোমালোকে এছেটোও বিচৰা তেনেহ'লে কমেণ্ট কৰিবা, মই তোমালোকক এনচাৰখিনি সংগ্ৰহ কৰি দিবলৈ চেষ্টা কৰিম।